কাকৈজানা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আজি এখন জনজাগৰণ সভা পাতা দেখা গেল কাকৈজানা বেলতলিত। অমৃত ভূষণ ফৌজদাৰে সভাপতিত্ব কৰা উক্ত জনজাগৰণ সভাত ডাকেয়া আনা মুখ্য গোষ্ঠী হিচাপে উপস্থিত থাকে আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ গড়েয়া অৰুণ ৰায়, মাৰেয়া গকুল বৰ্মন, সাংগঠনিক মাৰেয়া ব্ৰজেন ৰায়, মহিলা সমিতিৰ গড়েয়ানী পূৰবী চৰকাৰ, বঙাইগাঁও জিলাৰ আক্ৰাসুৰ গড়েয়া গোলাপ পাঠক, মাৰেয়া জয়প্ৰকাশ বৰ্মন, মহিলা সমিতিৰ মাৰেয়ানী বম্পী বৰ্মন, চিদলচতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিতেশ চন্দ্ৰ বৰ্মনৰ লগতে বৈতামাৰী আঞ্চলিক, সৃজনগ্ৰাম আঞ্চলিক, চিদলচতী আঞ্চলিক, শালমাৰা আঞ্চলিককে ধৰিয়া আক্ৰাসুৰ গড়েয়া মাৰেয়াই উপস্থিত থাকে আজিৰ এই কাকৈজানা আঞ্চলিক আক্ৰাসুৰ উদ্যোগত হোৱা জনজাগৰণ সভাত। জানে সদৌ ছাত্ৰ সন্থা মহিলা সমিতিৰ চিলাৰাই সেনাই আজি সুদীৰ্ঘ দিন ধৰি জনগোষ্ঠীটোক জনজাতিকৰণ কৰা, ঐতিহাসিক পৃথক ক্ষমতাবোৰ পুনৰ গঠন কৰা আৰু আমাৰ কোচ ভাষাটোক সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্তকৰণৰ কাৰণে আজি দীৰ্ঘদিন ধৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন চলাই আহিছোঁ। আৰু আজি এই কাকৈজানা আঞ্চলিক কোচ ছাত্ৰ সন্থা আৰু কাকৈজানা আঞ্চলিক কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আজি এই বৃহৎ অঞ্চলত এখন জনজাগৰণ সভা অনুষ্ঠিত কৰিছে। গতিকে এই জনজাগৰণ সভাত আমি ৰাইজক বুজাইছোঁ যে আমাৰ যি আন্দোলন চলি আছে এই আন্দোলনত ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে আৰু অনাগত দিনত আমাৰ যিবিলাক কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে। আৰু আমাৰ যিটো জনজাতিকৰণৰ প্ৰক্ৰিয়া বৰ্তমান আলোচনাত চলি আছে, PSCৰ বিষয়ত এই সমস্ত বিষয়বিলাক আমি আমাৰ কোচ আৰু জনগণক আমি বঢ়িয়াকৈ বুজাই দিছোঁ। বিশেষ একো নাই, আমাৰ জনজাগৰণ সভাৰ মূল উদ্দেশ্য এইটোৱে। সভাত উপস্থিত আছিল আমাৰ আক্ৰাসু কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতিদেৱ, সন্মানীয় সাধাৰণ সম্পাদক দেৱ, কেন্দ্ৰীয় মহিলা সমিতিৰ সন্মানীয় সভানেত্ৰী পূৰবী চৰকাৰ বাইদেউ আৰু বিভিন্ন কেন্দ্ৰীয় পৰ্যায়ৰ নেতাবিলাক, জিলা সমিতিৰ আৰু বিভিন্ন আঞ্চলিকৰ পৰা সভাপতি সম্পাদক প্ৰমুখ্যে বিভিন্ন বিষয়ববীয়াসকল উপস্থিত আছে। আজি অসম চৰকাৰৰ শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেডিকেলত কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 8খন আসন সংৰক্ষণ কৰাৰ কাৰণে পোনপ্ৰথমতে সদৌ কোচ ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদৌ কোচ মহিলা সমিতি আৰু চিলাৰাই সেনাৰ তৰফৰ পৰা তেওঁলৈ আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি আমি আনন্দিত হৈছোঁ যে আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা প্ৰতি বছৰে 8জনকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মেডিকেল কলেজত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে, ডক্টৰ হোৱাৰ কাৰণে যি সুবিধাৰ ব্যৱস্থা কৰি দিছে তাৰ কাৰণে অসম চৰকাৰলৈ আমি সদৌ কোচ ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।